আমি এতিয়া অৰ্থডক্স চাহ কেনেকৈ তৈয়াৰ কৰা হয় তাক চাম। আজি অলপ সোনকালে হ'ব। টেবুল দি থকা আছে ইয়াত আপোনাৰ প্ৰায় 30 পৰা 40 মিনিট সময় দিয়া হ'ব। যে 10 মিনিট প্ৰেছাৰ দি এইটো কৰা হ'ব। 5 মিনিট প্ৰেছাৰ দিয়া হ'ব ন। তো 5 মিনিট প্ৰেছাৰ দি এইটো মানে এইটো ঘূৰাই থাকিব লাগিব ন 5 মিনিট। তাৰপিছত আকৌ কি কৰা হ'ব ইয়াৰ পিছত? আৰু 5 মিনিটৰ পিছত আৰু প্ৰেছাৰ দিব লাগিব। নাই ইয়াৰ 5 মিনিটৰ পিছত আৰু প্ৰেছাৰ দিব লাগিব। তাৰ প্ৰেছাৰটো খুলিব লাগিব। তাৰপিছত কি কৰা হ'ব ইয়াৰ পিছত? হয় হয় হয়। ইয়াত কৰাৰ পিছত প্ৰপাৰ্টি আমি কি কৰিব লাগিব? তাৰপিছত ইয়ালৈ নি পিনে চিফ্টলৈ নি পিনে চিফ্ট কৰি দিম। ৰ'বা কোৱা নাই দিবা। শিফটিং কৰি থকা আছে। ইয়াৰ পাছতে ফাৰ্মেণ্টেশ্যন কৰা হ'ব। শিফটিং কৰাৰ পিছত এতিয়া আমি এতিয়া ফাৰ্মেণ্টেশ্যন ট্ৰেকত আমি ফাৰ্মেণ্টেশ্যন কৰি আছোঁ। ইয়াত দেখিছে আমাৰ সতীৰ্থ এজনে ইয়াত ফাৰ্মেণ্টেশ্যন কৰি আছে। ইয়াত এনেদৰে কৰি দিয়াৰ কাৰণ হৈছে পাতৰ ৰং এতিয়া সলনি হ'ব লাহেকৈ। ইয়াৰ পাছতে আমি ড্ৰাইং কৰিম। আপোনালোকে ড্ৰাইং অলপ সন্দেহ হোৱাৰ পাছতে আপোনালোকে ড্ৰাইং কৰা আপোনালোকে চাবলৈ পাব। এতিয়া ফাৰ্মেণ্টেশ্যন কৰি আছে আমাৰ ৰিতম হাজৰিকা। তেখেত হৈছে অসম কৃষি বিশ্ববিদ্যালয়ৰ TPDM যিটো কোৰ্চ তাৰ তেখেত এতিয়া বৰ্তমান অধ্যয়নৰত ছাত্ৰ। আপুনি এতিয়া এইটো ফাৰ্মেণ্টেশ্যন কৰি আছে ন। ইয়াৰ পিছত আমি কি কৰিম? ডায়ৰ আমি মানে কি কৰিম? ডায়ৰত ঠিক আছে। অসন্দেহ সময়ৰ পিছত আপোনালোকে ড্ৰাইং কৰা চাবলৈ পাব। আমাক ৰিতম হাজৰিকাই আমাৰ ইয়াৰ বিষয়ে আমাক জনাব। আমি ইয়াৰ পৰা ড্ৰাইঙৰ সবিশেষ আপোনালোকক জনাব পাৰিম।